এই গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। মই জেচমিনে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি মই বনাব লৈছোঁ কঁঠালৰ চব্জি। এয়া মই কঁঠালটো কাটি লৈছোঁ আৰু এইখিনি মই বাকলিখিনি ধুনীয়াকৈ গুচাই ল'ম আৰু মাজৰ সিঠাটো গুচাই ল'ম। তাৰপাছত দেখাই আছোঁ আপোনালোকক কি কৰোঁ। আৰু কঁঠালৰ চব্জি খাই বহুত ভাল লাগে। ধুনীয়াকৈ বনালে মাছ মাংস নহ'লেও হৈ যায়। এনেকৈ মই গোটেইখিনি বাকলি গুচাই ল'ম। কঁঠালটো যে বহুত আঠা দেই, ইমান আঠা। প্ৰথমতে সেইকাৰণে ধুনীয়াকৈ মিঠাতেল হাততো লগাই লৈছিলোঁ আৰু আপোনাৰ কটাৰীখনতো লগাই লৈছোঁ। মই এখন পাতলা দাও লৈ লৈছোঁ কাটিবৰ কাৰণে, কঁঠালটো কাটিবৰ কাৰণে। এইটো চব্জিটো খাই বহুত সোৱাদ লাগে। আপোনালোকে কোনে কোনে খাইছে জনাব। আৰু এইফালে এয়া মোৰ গোটেইখিনি চিলা হৈ গ'ল, বাকলিখিনি এৰাই ল'লোঁ। এতিয়া মই সৰু সৰুকৈ এইখিনি কাটি ল'ম। এনেকৈ ধুনীয়াকৈ হাতখনৰ অৱস্থা চাওকচোন, গোটেই আঠা লাগি অৱস্থা নাই। তেল কম হৈ গ'ল লগোৱা, আৰু অকণ লগাব লাগিছিলে, কিন্তু পিছত ধুই কিনে মিঠাতেল ঘঁহি দিলে আকৌ এৰাই যাব। আৰু এইখিনি মোৰ কাটা হৈ গ'ল। ইয়াত এতিয়া মই এইখিনি বইল কৰিব লৈছোঁ। কুকাৰটোতে বইল কৰিছোঁ। কুকাৰটোত অলপ পানী দি দিছোঁ আৰু ইয়াত মই কঁঠালখিনি দি দিম। কঁঠালখিনি দি ইয়াত মই নিমখ অকণমান দি দিছোঁ, বইল কৰিছোঁ যিহেতু। আৰু এইখিনি মই ৩-৪টামান হুইচেল মৰাই দিম। ৩-৪টা হুইচেল মৰাৰ পাছত এইখিনি মোৰ বইল হৈ যাব। মানে গোটেইখিনি সিজাই ল'ম আৰু একেবাৰে, হাফ বইল নহয়। তাৰপিছত মোৰ ইয়াত বইল হৈ গ'ল। ইয়াত মই এতিয়া এইখিনি বনাব লৈছোঁ চব্জিখিনি। ইয়াত মই দিছোঁ ৰিফাইন, মিঠাতেল নাই দিয়া। আপোনালোকে যি তেল খায়, মিঠাতেল খালে মিঠাতেল দিব পাৰে। আৰু ইয়াত মই দিছোঁ গোটা জিৰা, অকণমান বাঘাৰ দি দিছোঁ। আৰু দিম ইয়াত শুকান জলকীয়া এটা আৰু তেজপাত। আৰু গোটেইখিনি মই ইয়াত মিলাই ল'ম। আৰু ইয়াত মই সৰু সৰু দুটা পিঁয়াজ কাটি লৈছিলোঁ সৰু সৰু কৰি, সেইখিনি দি দিছোঁ। আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এনেকৈ আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰিব। আৰু মই এই চব্জিটো বনাব শিকিছিলোঁ মোৰ বাইদেউৰ পৰা। বাইদেৱে চব বনাব জানে, বাইদেউৰ পৰাই শিকি ময়ো বনাব শিকিছোঁ। আৰু ইয়াত মই মছলাখিনি দি দিম, আদা নহৰু কেঁচা জলকীয়া। মছলাখিনি ভিডিঅ' কৰিছিলোঁ কি কি দিছিলোঁ, কিন্তু নহ'লে ভিডিঅ'টো কাট খাই থাকিলে, সেইকাৰণে মই ইয়াত লিখি দিছোঁ। ইয়াত দিছোঁ মই হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা, জলকীয়া গুড়ি, ৰং আৰু অকণমান জালুকৰ গুড়ি। জ্বলা দিয়া নাই। আৰু অকণমান পানী দি মই এইখিনি ভাজি লৈছোঁ। ধুনীয়াকৈ একদম মাংসৰ মছলা ভজাৰ নিচিনা চেণ্ট ওলাইছে একদম। এতিয়া মোৰ এইখিনি ভজা হৈ গ'ল। আৰু ইয়াত মই এতিয়া কঁঠালখিনি দি দিছোঁ, বইল কৰি থৈছিলোঁ। এনেকৈ কেৰাহীত বনালেও হৈ যায়, মই কুকাৰটোতে বনাই দিছোঁ আৰু একেবাৰে। আৰু এইখিনি মই ধুনীয়াকৈ মছলাখিনি সোমোৱালৈকে অকণমান ৰহে ৰহে গেছটো কমাই অকণমান দেৰি ভাজি থাকিম। এইফালে এয়া মই অকণমান পানী দি দিছোঁ মছলাটো সোমাবৰ কাৰণে। আৰু এইখিনি এতিয়া মই এনেকৈ অলপ দেৰি ভাজি থাকিম, অলপ দেৰি ঢাকোন লগাই থ'ম। আৰু এইফালে মোৰ এইখিনি হ'বলৈ হৈছে। ইয়াত বিলাহীও দিব পাৰে, মোৰ ওচৰত বিলাহী নাছিলে, সেইকাৰণে মই ইয়াত অকণমান টমেটো চচ দি দিছোঁ। বিলাহীৰে কাম কৰিছে ন, সেইকাৰণে দি দিছোঁ, খাবলৈও ভাল লাগে। এইখিনি মই ভাজি লওঁ, ভাজি কিনে হৈ যাব আৰু মোৰ কঁঠালৰ চব্জি। আৰু এইফালে চাওকচোন, কঁঠালৰ চব্জিখিনি মই ধুনীয়াকৈ উলিয়ালোঁ। তাৰ ওপৰত মই নৰসিংহৰ পাত কেইটামান দি দিছোঁ ভাল দেখাবৰ কাৰণে। আৰু এইফালে লৈ আহিলে সৰু মাছ, সেয়ে ভাবিলোঁ সৰু মাছখিনি কেনেকৈ বনাওঁ আপোনালোককো দেখাওঁ। সেইখিনি বাচি মেলি লোৱা হৈ গ'ল, মায়ে বাচি দিলে। আৰু ইয়াত অকণমান নিমখ আৰু হালধি সানি আগতে ফ্ৰাই কৰি ল'ম। পুঠি মাছ হয়, বেলেগ মাছ নাইকিয়া, অকল পুঠি মাছেই আছে এইখিনিত। আৰু এইখিনি এতিয়া মই ফ্ৰাই কৰি ল'ম। ইয়াত মই মিঠাতেল দি দিছোঁ।
এতিয়া মাছখিনি ধুনীয়াকৈ একদম ফ্ৰাই কৰি ল'ম। আমাৰ ঘৰত চবেই তৰকাৰীটো নাখায়, সেইটো কাৰণে ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি অলপহে মই বনাম। কি বনাই আছোঁ আপোনালোকক দেখাম, চাই থাকিব। ভিডিঅ'টো লাষ্টলৈ চাব, কি বনাইছোঁ গম পাই যাব। আপোনালোকে কেনেকৈ খায় সৰু মাছ জনাবচোন। আমাৰ বেছিভাগ ফ্ৰায়ে খোৱা হয় এনেকুৱা মাছ। এইফালে মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। মাছখিনি এতিয়া মই উঠাই ল'ম। উঠাই লৈ মই এইখিনি বনাম। টেঙা মৰা শাক দি টেঙা বনাম। সেয়ে মই জলকীয়া এটা লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু ইয়াতে মই মাছ ফ্ৰাই কৰা তেলখিনিতে দি দিছোঁ পিঁয়াজখিনি আৰু কেঁচা জলকীয়াকেইটা দি দিম। 2টা কেঁচা জলকীয়া লৈছিলোঁ। সেইখিনি অকণমান ভাজি লৈছোঁ। তাতে দিছোঁ অকণমান নিমখ, অকণমান হালধি আৰু অকণমান জিৰা গুড়ি আৰু অকণমান পানী দি ভাজিছোঁ আৰু অকণমান নহৰু দি দিছোঁ। আৰু ইয়াত মই দিম টেঙা মৰা শাকখিনি। টেঙা মৰাখিনি বৰ ধুনীয়া আকৌ দেই, টেঙা একদম পূৰা টেঙা হৈ যায়। সেয়া অকণমান বনাইছোঁ। এইখিনি টেঙা খোৱা মানুহ আমি 3জন, সেইকাৰণে 3জনৰ জোখতে বনাইছোঁ। ইয়াত অকণমান পানী দি শাকখিনি সিজাই ল'ম অকণমান। সেয়া চাওকচোন, মোৰ শাকখিনি হৈ গৈছে। পূৰা পমি গ'ল শাকখিনি আৰু ইয়াত মই এতিয়া দিম মাছখিনি। গোটেইখিনি মাছ নিদিওঁ, অকণমান দিম, অলপ ফ্ৰাই থৈ দিছোঁ। অলপ দি দিছোঁ, দি অকণমান পানী দি দিছোঁ। এইখিনি অকণ উতলিব দিম। আপোনালোকে ফ্ৰাই কৰি খায়নে টেঙা আৰু কেঁচাকৈ খায়, কেনেকৈ খায় জনাব, কমেণ্ট কৰিব। আৰু এইফালে এইখিনি মোৰ হৈ গৈছে টেঙা শাক। এইখিনি মই এতিয়া বাতি এটাত উলিয়াই ল'ম। এয়া চাওকচোন, এয়া মই বাতিত উলিয়াই ল'লোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈকে আহোঁ। আসসালামু আলাইকুম।